BPFनि बिजाथि रबिराम नार्जारिया रायजोफोरखौ थगायदों। हाग्रामा महिलारिया गोहोआव थानायावनो बावैसो सान सिगां कारिगावआ अरजोंनो हमदोंमोन। रबिराम नार्जारि बिथाङा MLA जानायनि सिगां गोबां खोथा होना मावफुङैनि अजद। बे अजदखौनो होदों BPFनिफ्राय UPPL हाबफैनाय सासे आदिबासी सुबुङा। रबिराम नार्जारिया MLA देरहानायनि उनाव CC ब्लक बानायना होगोननि खोथा दंमोन, नाथाय देरहाखांनानै MLA जाखांनायनि उनाव दासिम CC ब्लकआ जायाखै। बेफोर अजदनि अनगायैबो बिथाङा अजद होबावदों दि लेखा गोरों साफ्रोमबो मेट्रिक पास सुबुङा 2 लाख रां मोननायनि खोथा होदोंमोन BPFनि बिजाथि रबिराम नार्जारि बिथाङा। नाथाय गैया, बे 2 लाख रांखौ मोनासै होननानै अजद होदों बिथाङा। नंगौ, बे समाव BPFनि बिजाथि रबिराम नार्जारि बिथाङा गोबां बायदि खोथा बुंनानै थगायनायनि सायाव गोख्रों अजद होदों सासे आदिबासी भटार सुबुङा। आरो बावैसो सान सिगां जानानै थांनाय कारिगावनि जाथायखौ लानानैबो बिथाङा बेरफ्रुसार बाथ्रा बुंनायखौबो जों बे समाव नुनो मोन्दों। बिथाङा बुंदों दि हाग्रामा महिलारिया गोहोआव फैनाय लोगो लोगोनो कारिगावआ अर जोंलांदोंमोन होनना गोख्रों अजद होदों सासे आदिबासी भटार सुबुङा। बेनिखायनो बिथाङा UPPLनि बिजाथि राजु नार्जारिनि मोजां मावनायखौ नुनानै BPFनिफ्राय UPPLआव मदद होदों होनना फोरमायो भटार सुबुङा। मैं আগন্তুক दिन पूरा BPFर कर्मी आसिल। BPFर कर्मी माने जे दतमा 2 नং समष्टि जेनेकुआ रबिराम नार्जारि आसिल EM। সেই কাৰণে মই বহুত কামো কৰিছোঁ আৰু বহুত কষ্টও কৰিছোঁ। সেই যে ইলেকশ্যন সময়ত কৈছিল আপোনাৰ এই ৰাস্তাটো কৈছিল আপোনাৰ CC ব্লক বনাই দিম, মোক জিতিলে মই CC ব্লক বনাই দিম। কিন্তু সেই জিতি EM হৈ পেলাই আকৌ এতিয়া MLA ভোট হৈ গ'ল, কিন্তু এতিয়ালৈকে CC ব্লক হোৱা নাই। ৰাজ্যক ঠকাইছে ৰবিৰাম নাৰ্জাৰি মোক ৰাজ্যক ঠকাইছে। সেইকাৰণে মই UPPL যোগদান কৰিলোঁ। ৰাজু নাৰ্জাৰি এতিয়া আহিছে, আপোনালোক কি কৈছে? ৰাজু নাৰ্জাৰি এতিয়া আহি পেলাই ভালে, সেইকাৰণে মই যোগদান কৰিছোঁ। ৰাজু নাৰ্জাৰি মানে এই ব্যক্তিগত ময়ো জানো, আৰু এই মোৰ চান্তালৰ যেনেকুৱা লিডাৰবিলাক আছে সেইবিলাক ময়ো ভালো জানো। সেইকাৰণে মানে UPPL চৰকাৰে আগন্তুক দিনত 5 বছৰ ইমান ভাল চলিছে। এইটো বিষয়ে মই এইটো ক'ব খোজোঁ, যেনেকুৱা যোনটো দেওবাৰ দিন আছিল, যোনটো হাগ্ৰামা চৰকাৰ বহিব ৰবিবাৰ দিন আছিল, ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ আছিল। কিন্তু সি কি কৈছে, এতিয়া আপুনি চৰকাৰ কৰিছে কিন্তু বোমা বন্দুক ফুটিব নালাগে, নিজে হেমন্ত মামা কৈছে। কিন্তু এই গুচি গ'ল 4 মাস না 2 মাস হৈ গ'ল না 6 মাস হৈ গ'ল, কাৰিগাঁও জ্বলি গ'ল হাগ্ৰামা চৰকাৰ সময়তে। তেনেহ'লে হাগ্ৰামা চৰকাৰ এনেকুৱা যদি হয়, হাগ্ৰামাতো বিশ্বাস হেৰাই গ'ল। 2 লাখ টকাটো পাইছে না পোৱা নাই? মই নিজে BPF কৰ্মী আছিল, ব্লকত গৈ পেলাই মোক কি কৈছিল, আপোনাৰ তো লেখা পঢ়া মানুহ, আপোনাক গোটেই মেট্ৰিক পাছ ল'ৰাবিলাক 2 লাখ টকা কৰি পাব। নাই, ঠকাইছে নেকি? ঠকাইছে। প্ৰমোদ বড়ো চৰকাৰৰ সময়ত কেনেকুৱা আছিল, এতিয়া কেনেকুৱা? না, প্ৰমোদ বড়ো সময়ত চৰকাৰত এই ৰাস্তাটো যে এতিয়া চেন গ্ৰেভেল, আগত ইমান কাদো আছিল। প্ৰমোদ বড়ো চৰকাৰত এই চেন গ্ৰেভেল মানে কামটো হৈ গৈছিল, এতিয়া ৰাস্তা ভাল। কিন্তু সেই BPF চৰকাৰে কি কৈছে, এইটো চেন গ্ৰেভেল লগাইছে, মই CC ব্লক লগাই দিম, কিন্তু কাম। আর কি কৈছিল এইটো নিজে কৈছিল রবিরাম নার্জারি, মই যদি কাম নকৰিম মোক ভোট আর দেব নালাগে। ৰবিৰাম আহি পিনে যদি কয় এইটো ৰাস্তাটো CC ব্লক কৰি দিম বুলি ক'লে কি ক'বা? এইটো আগতে নিজে কথাটো শেষ কৰি দিছিল, আৰু কি আৰু এইটো কম, আগতে শেষ কৰি দিছে। এতিয়াতো ভোট খুজিব আহিব আপোনাৰ তাতে, কি ক'ব? এতিয়াতো 9 দিনৰ ভিতৰত না 12 দিনৰ ভিতৰত এইটো কৰিব নোৱাৰে না। এইটো কৰিব নোৱাৰে, এই বিশ্বাস মই চালো আর কৰিব নোৱাৰে। নাৰ্জারিক আমার ভাল, আর হিয়ে ভোটে দি দিন।